মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক কেইটামান শব্দৰ সমাৰ্থক শব্দ ক'বলৈ ওলাইছোঁ। সমাৰ্থক শব্দবিলাকক প্ৰতিশব্দ বা একাৰ্থক শব্দ বুলিও কোৱা হয়। ইয়াত প্ৰতিটো শব্দৰে তিনিটাকৈ সমাৰ্থক শব্দ দিয়া হৈছে। এতিয়া আহাচোন আমি সমাৰ্থক শব্দবিলাক জানি লওঁ। প্ৰথমে আছে পৃথিৱী। পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে ধৰণী, মেদিনী বা জগত। পৰ্বত, গিৰি, শৈল, অদ্ৰি, পানী, নীৰ, বাৰী, জল। মেঘ, ডাৱৰ, নীৰদ, জলধৰ। ৰাতি, ৰজনী, নিশা, যামিনী। সাগৰ, সমুদ্ৰ, পৰিধি, জলধি। পদুম, পংকজ, কমল, শতপত্ৰ। বন্ধু, মিত্ৰ, সুখী বা বান্ধৱ। মৃত্যু, মৰণ, বিনাশ, তিৰোভাৱ। সাপ, সৰ্প, বিষধৰ বা ফণধৰ। সূৰ্য, বেলি, ভাস্কৰ, দিবাকৰ। স্বৰ্গ, সৰগ, দেৱলোক বা সুৰলোক। হাতী, হস্তী, গজেন্দ্ৰ, গজ। হাত, হস্ত, কৰ, পানী। মানুহ, মনুষ্য, নৰ বা মানৱ। ৰজা, নৃপতি, ভূপতি, ৰাজন। ফুল, পুষ্প, কুসুম, সুমন। গংগা, ভাগীৰথী, দেৱনদী, জাহ্নৱী। ল'ৰা, কিশোৰ, কুমাৰ, বালক। ছোৱালী, কিশোৰী, কুমাৰী, বালিকা। পিতৃ, পিতা, দেউতা, জন্মদাতা। মাতৃ, মা, আই বা জননী। মাটি, মৃত্তিকা, ভূমি, কৃতি। বেমাৰ, ৰোগ, ব্যাধি বা অসুখ। সোণ, স্বৰ্ণ, হেম, সুবৰ্ণ। বতাহ, পৱন, সমীৰ, বায়ু। আকাশ, গগন, অম্বৰ, নভ। ঘৰ, গৃহ, ভৱন, আলয়। গছ, তৰু, বৃক্ষ, উদ্ভিদ। চকু, নয়ন, লোচন, নেত্ৰ। চৰাই, বিহগ, বিহংগ, পক্ষী। ইচ্ছা, বাঞ্ছা, বাসনা, আকাংক্ষা। আন্ধাৰ, এন্ধাৰ, তিমিৰ, অন্ধকাৰ। ঈশ্বৰ, ভগৱান, প্ৰভু, পৰমেশ্বৰ। জোন, চন্দ্ৰ, শশী, শশধৰ। জুই, অগ্নি, বহ্নি, অনল। তেজ, ৰক্ত, ৰুধিৰ আৰু শোণিত। ধন, অৰ্থ, বৈভৱ, টকা। নদী, নৈ, তটিনী, তৰংগিনী। পত্নী, ভাৰ্যা, স্ত্ৰী বা পৰিবাৰ। আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবিছা, তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।